Hello my dear students, তোমালোক আটাইকে নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা এই পাঠ্যপুথিৰ এটি পাঠৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিব লৈছো। আজিৰ এই ভিডিওত আমি সমাজ বিচিত্ৰাৰ প্ৰথম যেটো অধ্যায় দিয়া আছে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাঠৰ লগত জড়িত আটাইকেইটা পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন আমি এই ভিডিওত আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিওটি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আহাচোন বাৰু আজি আমি এই পাঠৰ লগত জড়িত প্ৰশ্নোত্তৰখিনি জানি লওঁ। পৃষ্ঠা নম্বৰ 5 তাত অনুশীলনী 1 ইয়াত এই প্ৰশ্নসমূহ দিয়া আছে, এই 5টা প্ৰশ্ন দিয়া আছে। তাৰে কেইটামান একেবাৰে ছুটি প্ৰশ্ন আৰু কেইটামান অলপ দীঘলীয়া হ'ব। এই প্ৰত্যেকটো প্ৰশ্ন আমি পৰৱৰ্তী স্লাইডত আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন দিয়া আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? ইয়াৰ উত্তৰটি হ'ব এনেকুৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে অহৰহ ক্ৰিয়া কৰি আমাৰ পৃথিৱীখনৰ পৰিৱৰ্তন সাধন কৰি আছে। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটো সম্পূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্ন, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? ইয়াৰ উত্তৰটি এনেকুৱা হ'ব, ভূপৃষ্ঠৰ পৰিৱৰ্তন কাৰক দুটা হয় আৰু সেই দুটা হৈছে, এটা হৈছে আভ্যন্তৰীণ কাৰক আৰু অন্য এটা হৈছে বাহ্যিক কাৰক। আভ্যন্তৰীণ মানে যেটো ভিতৰুৱা হয় আৰু বাহ্যিক মানে যেটো বাহিৰৰ পৰা আমি দেখা পাওঁ। আভ্যন্তৰীণ কাৰক কোনবিলাক? যেনেকৈ ভূমিকম্প, আগ্নেয়গিৰি, সুনামি এইবিলাক আমি আভ্যন্তৰীণ কাৰক বুলি জানো। আৰু বাহ্যিক কাৰক যেনেকৈ ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ এইবিলাক হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। বাহ্যিক কাৰক যিবিলাক আমি বাহিৰৰ পৰা দেখা পাওঁ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? ইয়াৰ উত্তৰ হ'ব, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। পৰৱৰ্তী প্ৰশ্ন, সীমা শব্দটো ক'ৰ পৰা আহিছে? ইয়াৰ উত্তৰটো হ'ব, সীমা শব্দটো SI যেটো আছে ই আছিল সিলিকন শব্দ আৰু MA মেগনেছিয়াম শব্দৰ পৰা আহিছে। তাৰমানে এনেকৈ আমি লিখিব পাৰোঁ, সীমা শব্দৰ SI যেটো আছে এই SI সিলিকনক বুজায় আৰু MA মেগনেছিয়ামক বুজাইছে। পৃথিৱীৰ পৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। তোমালোকে এবাৰ পৰীক্ষাত ইয়াৰ উত্তৰ লিখিলে ছবি আঁকি দিবা। মই এবাৰ উত্তৰ ছবিটো কিতাপৰ পৰা পোনপটীয়াকৈ লৈ লৈছোঁ। পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ 4টা স্তৰ আছে। সেই স্তৰ কেইটা হৈছে অন্ত কেন্দ্ৰমণ্ডল, বহি কেন্দ্ৰমণ্ডল, গুৰুমণ্ডল আৰু ভূত্বক। এইটো হৈছে কিতাপত দিয়া ছবি, এইটো ভূত্বক, গুৰুমণ্ডল, বহি কেন্দ্ৰমণ্ডল আৰু অন্ত কেন্দ্ৰমণ্ডল। পৰীক্ষাত তোমালোকে ছবিটি আঁকি আৰু প্ৰত্যেকটো এনেকৈ লেবেলিং কৰি দিবা। তোমালোকে ইয়াত যিখিনি নম্বৰ থাকিব সম্পূৰ্ণ নম্বৰ তোমালোকে লাভ কৰিবা। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজায়? ইয়াৰ উত্তৰটি হ'ব এনেকুৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এনে কিছুমান কাৰক আছে যিবোৰে পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰি থাকে। এনে ধৰণৰ কাৰকবোৰক পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। যেনে ভূমিকম্প, আগ্নেয়গিৰি, সুনামি এই প্ৰত্যেকটো হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক হয়। 4 নম্বৰ প্ৰশ্ন দি আছে ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? 3টা খণ্ড এটা প্ৰশ্ন আছে। এটা হৈছে ভূমিকম্প কাক বোলে লিখিব লাগিব, ভূমিকম্পৰ কেন্দ্ৰ কি আৰু উপকেন্দ্ৰ কি এইবিলাক আমি লিখিব লাগিব। উত্তৰটো এনেকৈ হ'ব, পৃথিৱীৰ খোলাটো বা ভূত্বক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত। কেইখন ফলকত বিভক্ত? 7খন। এই ফলকবোৰ লৰচৰ কৰিলে পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকৰণি হৈছে ভূমিকম্প। ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বা ফোকাছ বুলি কোৱা হয়। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ এপিচেণ্টাৰ বোলা হয়।
তাৰমানে ইয়াত আমাৰ 1 + 1 + 1 এনেকৈ থাকিব, মানে ইয়াতে 3 নম্বৰ থাকিব, কিয়নো ইয়াত 3টা প্ৰশ্ন দিয়া আছে। এটা যে ভূমিকম্প কাক বোলে, ভূমিকম্পটোৰ কেন্দ্ৰ বুলিলে কি বুজায়, আৰু ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বুলিলে কি বুজায়। এই 3টা খণ্ড মানে ইয়াত দিয়া আছে। 5 নম্বৰ, আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজায়। আগ্নেয়গিৰিৰ উদগীৰণ আভ্যন্তৰীণ শক্তিৰ দ্বাৰা সৃষ্টি হোৱা এক পৰিঘটনা। ভূ আন্দোলনৰ সময়ত কেতিয়াবা ভূত্বকত থকা ফাঁকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰলৈ আহি চাৰিওফালে বিয়পি পৰে। ইয়াকে আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। ইয়াত এই প্ৰশ্নৰ আমাৰ 2 নম্বৰ থাকিব বা কেতিয়াবা 3 নম্বৰ দিব পাৰে, গতিকে মানে এইখিনি লিখিলে এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হ'ব। এতিয়া আমি অনুশীলনী দ্বিতীয়, আৰু এইখিনি প্ৰশ্ন 10 নম্বৰ কিতাপখনৰ 10 নম্বৰ পৃষ্ঠাত দিয়া আছে। ইয়াতে মানে 1ৰ 4টা প্ৰশ্ন, তাৰপিছত 2, 3, 4 এইকেইটা প্ৰশ্ন আমাক দিয়া আছে। আমি ইয়াৰো প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী স্লাইডত আলোচনা কৰিম। এটি প্ৰশ্ন দিছে বাহ্যিক শক্তিৰ 2টা উদাহৰণ দিয়া। বাহ্যিক শক্তিৰ 2টা উদাহৰণ হ'ল, বহু উদাহৰণ আছে, যেনেকৈ হিমবাহ আছে, সাগৰৰ ঢৌ। ইয়াত আমি বতাহ আৰু বৰষুণ এই 2টা উল্লেখ কৰিছোঁ। পৰৱৰ্তী প্ৰশ্ন, ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি। ক্ষয় কাৰ্য 2 প্ৰকাৰৰ হয়, আৰু সেই প্ৰকাৰ 2টা হ'ল বিচ্ছুৰণীভৱন আৰু ক্ষয়ীভৱন। এই 2টা হৈছে ক্ষয় কাৰ্যৰ প্ৰকাৰ। অৱক্ষেপন বুলিলে কি বুজায়। অৱক্ষেপন অন্য এটা শব্দ আমি ব্যৱহাৰ কৰিব পাৰোঁ, জমা হোৱা বা জমা কৰা। পৰিবহন প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপন বা জমাকৰণ বোলা হয়। পৰৱৰ্তী প্ৰশ্ন, বালিয়াৰী কেই প্ৰকাৰৰ আৰু কি কি। বালিয়াৰী 2 প্ৰকাৰৰ, আৰু সেই প্ৰকাৰ 2টা হ'ল অনুদৈৰ্ঘ্য বালিয়াৰী আৰু অনুপ্ৰস্থ বালিয়াৰী। সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে। সূৰ্যৰশ্মি হৈছে পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰা অন্যতম প্ৰধান কাৰক। সূৰ্যৰ দিশে থকা পৰ্বতৰ ঢালবোৰ সূৰ্যৰ তাপ বেছিকৈ পায়। এনেদৰে বহু বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাট মেলে। এনেদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পৰ্বতত পৰিণত হ'ব পাৰে। ক্ষয়জাত পৰ্বত মূলতঃ ক্ষয়কাৰী প্ৰক্ৰিয়াৰেই ফল। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ হ'ব। এই প্ৰশ্নৰ বাবে আমাক পৰীক্ষাত 3 নম্বৰ দিয়াৰ সম্ভাৱনা থাকে। পৰৱৰ্তী প্ৰশ্ন, হিমবাহ কেনেকৈ সৃষ্টি হয়। হিম মানে হৈছে বৰফ। বহু বৰফ যদি একেলগে জমা হয়, তাৰ লগত জড়িত এই প্ৰশ্নটি। উত্তৰটি আমি এনেকৈ লিখিম, 2 মেৰু। 2 মেৰু মানে আমি যদি পৃথিৱী ধৰি লৈছোঁ, ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, এই 2 মেৰুৰ কথা কোৱা হৈছে। 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত শীতকালত জমা হোৱা বৰফ গ্ৰীষ্মকালত সম্পূৰ্ণকৈ নগলিলে বছৰৰ পিছত বছৰ স্তূপীকৃত হৈ চাপৰ ফলত বৰফৰ নদী বা হিমবাহৰ সৃষ্টি হয়। পৰৱৰ্তী প্ৰশ্ন, সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে। উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন অৱয়ৱৰ সৃষ্টি হয়। বতাহ, বোৱতী পানী আৰু হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূল ভূমিৰ পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তন প্ৰধানকৈ সাগৰীয় সোঁত, ঢৌ আৰু জোৱাৰৰ দ্বাৰা সম্পন্ন হয়, যদিও গোটেই প্ৰক্ৰিয়াটোত বতাহ আৰু নদীয়েও সক্ৰিয় ভূমিকা পালন কৰে। এই প্ৰশ্নটো আমাৰ 3 নম্বৰ দিয়া থাকিব। তোমালোকে এনেকৈ উত্তৰটি তোমালোকৰ নোটবুকত লিখি ল'বা। এতিয়া আমি কেইটামান অতিৰিক্ত প্ৰশ্ন আৰু তাৰ উত্তৰ আমি জানি লওঁ। ভূত্বক কাক বোলে। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। ভূত্বক প্ৰধানকৈ কিহৰ দ্বাৰা গঠিত, ইয়াক কি স্তৰ বুলি কোৱা হয়। ভূত্বক প্ৰধানকৈ সিলিকন আৰু
এলুমিনিয়ামৰ দ্বাৰা গঠিত হে ইয়াক সিয়াল বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন গুৰুমণ্ডল কাক বোলে ভূতকৰ নিম্নভাগৰ পৰা প্ৰায় 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱে হৈছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ যদি দিব পাৰে যে গুৰুমণ্ডলৰ অন্য এটা নাম কি আমি লিখিম প্ৰবাৰ স্তৰ কেন্দ্ৰমণ্ডলৰ গভীৰতা কিমান কিলোমিটাৰ কেন্দ্ৰমণ্ডলৰ গভীৰতা প্ৰায় 3486 কিলোমিটাৰ পৃথিৱীৰ খোলাটো বা ভূতক ঘাইকৈ কিমানটা ডাঙৰ ফলকত বিভক্ত পৃথিৱীৰ খোলাটো বা ভূতক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত সুনামি কাক বোলে সাগৰৰ তলিত ভূমিকম্পৰ উৎপত্তি হলে সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় এনে ঢৌক সুনামি বোলা হয় পৰীক্ষাত আজিকালি আমাক যেটো এমসিকিউ দিয়ে এনেকৈ চাৰিটা বিকল্প দিয়া থাকে আমি তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে তলৰ কোনটো পৃথিৱীৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক নহয় মানে যিবিলাক আমি বাহিৰৰ পৰা দেখা পাওঁ বৰষুণবোৰ আমি দেখা পাওঁ গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ নহয় নদী আমি দেখা পাওঁ হিমবাহ দেখা পাওঁ আগ্নেয়গিৰি আসলতে কি নহয় পৃথিৱীৰ পৰিৱৰ্তনৰ ই এটা বাহ্যিক কাৰক নহয় ই আসলতে আভ্যন্তৰীণ কাৰক হয় গতিকে আমাৰ খ ইয়াতে শুদ্ধ উত্তৰ হয় অন্য এটা প্ৰশ্ন তলৰ কোনটো পৃথিৱীৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক নহয় এটা আমাক যিখিনি দি আছে আভ্যন্তৰীণ যিবিলাক আমি বাহিৰৰ পৰা সাধাৰণতে দেখা নাপাওঁ সুনামি ই আভ্যন্তৰীণ কাৰক হয় ভূমিকম্প আভ্যন্তৰীণ কাৰক হয় আগ্নেয়গিৰি আভ্যন্তৰীণ কাৰক হয় সাগৰৰ ঢৌ ই বাহ্যিক কাৰক মানে আমি সাগৰৰ ঢৌ বাহিৰৰ পৰা দেখা পাওঁ মানে আমাৰ এইটো গ বিকল্প যেটো দি আছে হেয়া শুদ্ধ উত্তৰ কাৰণ এটা কোনটো নহয় সেইটোৱে আমাক বিচাৰি উলিয়াব দিছে বতাহৰ ফলত নিম্নলিখিত কোনটো ভূ অৱয়বৰ সৃষ্টি হয় বদ্বীপ ই আসলতে নদীৰ ফুটৰ ফলত সৃষ্টি হয় অশ্ব খুৰাকৃতি হ্ৰদ ইও নদীৰ ফলত হয় উপকূল সাগৰৰ পৰা হয় ই বতাহৰ দ্বাৰা ইয়াৰ লগত সম্পৰ্ক নাই বাৰখান এই ভূ অৱয়বটি আসলতে বতাহৰ দ্বাৰা সৃষ্টি হয় গতি আমাৰ ঘ যেটো দি আছে হেয়া শুদ্ধ উত্তৰ অন্য এটা প্ৰশ্ন ভূতক গড়ে প্ৰায় কিমান কিলোমিটাৰ ডাঠ 20 কিলোমিটাৰ 30 কিলোমিটাৰ 40 কিলোমিটাৰ 50 কিলোমিটাৰ শুদ্ধ উত্তৰ হৈছে ভূতক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ হয় তাৰ মানে ক বিকল্প আমাৰ শুদ্ধ উত্তৰ হয় এটো 10 নম্বৰ প্ৰশ্ন আছিল 11 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে তোমালোকে শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাবা ই তোমালোকৰ পাঠ্যপুথিৰ পৰা দিয়া হৈছে প্ৰশ্নটি এনেকৈ দিয়া আছে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ প্ৰথম স্তৰটোৰ নাম কি গুৰুমণ্ডল ভূতক অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিকেন্দ্ৰমণ্ডল শুদ্ধ উত্তৰটি তোমালোকে কমেন্ট বক্সত জনাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই তোমালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনেকৈ পাইছা জনাবা আৰু পৰৱৰ্তী কোনটো বিষয় মানে সপ্তম শ্ৰেণীৰ কোনটো বিষয় কোনটো পাঠ তোমালোকে বিচাৰিছা কমেন্ট দিকে জনাবা আৰু যদি হয় তোমালোকে আমাৰ চেনেলৰ ভিডিঅ' মো ভাল পাইছা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা বুলি আশা থাকিল আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ